নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ছায়েন্সৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কেন্দ্ৰীয় খাদ্য প্ৰযুক্তি গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি। নেক্সট প্ৰশ্নটো হৈছে এজন কঠোৰ পৰিশ্ৰমী মানুহৰ দৈনিক শক্তিৰ প্ৰয়োজনীয়তা হ'ল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ। নেক্সট প্ৰশ্নটো হৈছে মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা হ'ল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি। নেক্সট প্ৰশ্নটো হৈছে কিহৰ অভাৱত স্কৰ্বি ৰোগ হয়? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ। নেক্সট প্ৰশ্নটো হৈছে মানৱ শৰীৰৰ আটাইতকৈ শক্তিশালী পেশীটো হ'ল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ। নেক্সট প্ৰশ্নটো হৈছে কোনটো ভিটামিনৰ অভাৱত কুকুৰীকণা ৰোগ হয়? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ। নেক্সট প্ৰশ্নটো হৈছে 1 মিনিটত মানুহে কিমান বাৰ উশাহ লয়? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি। নেক্সট প্ৰশ্নটো হৈছে শৰীৰৰ বিভিন্ন কাৰ্যৰ বাবে শক্তিৰ উৎস হ'ল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি। নেক্সট প্ৰশ্নটো হৈছে কোনটো ৰোগ কৰোনা ভাইৰাছৰ লগত জড়িত? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ। নেক্সট প্ৰশ্নটো হৈছে কোনটো ভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন। ইয়াৰ শুদ্ধ এনচাৰটো জানিলে তলত কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'ত ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।